লামডিং আৰক্ষীৰ জালত উৰিষ্যাৰ দুই কুখ্যাত চিলনী চোৰ বহিৰাজ্যৰ চোৰ সন্ত্ৰাস গোটেই অসমকে ধৰি লামডিঙতো লামডিং আৰক্ষীয়ে লামডিঙৰ মাছ বজাৰৰ পৰা ৰাইজৰ সহযোগত আটক কৰিছে ৰোহিত প্ৰধান আৰু কালিদাস নামৰ দুই চিলনী চোৰক। মাছ বজাৰ চিলনী চোৰ দুটাই এখন ৰখাই থোৱা মটৰচাইকেলৰ পৰা বক্স ভাঙি চুৰ কৰিবলৈ লওঁতে হাতে ধৰা পৰে চিলনী চোৰ দুটা। পূৰ্বতেও বহু এনে চুৰি হোৱাৰ ঘটনা আৰক্ষীৰ হাতত তথ্য থকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। মাছ বজাৰত এজন ব্যক্তিয়ে পান খাই থকা অৱস্থাত তেওঁৰ মটৰচাইকেলৰ বক্স ভাঙি বিভিন্ন গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু নগদ টকা চুৰি কৰি লৈ যাবলৈ ধৰোঁতে স্থানীয় জনসাধাৰণৰ সহযোগত দুয়োজনকে কৰায়ত্ব কৰা হয়। এই ব্যক্তি দুজনৰ নাম আছিলে ৰোহিত প্ৰধান আৰু কালিদাস। দুয়োজনেই উৰিষ্যাৰ বাসিন্দা। তেওঁলোক চিলনী চোৰ হিচাপে প্ৰখ্যাত। ইয়াৰ আগতো তেওঁলোকে বিভিন্ন ঠাইত এনেকুৱা অপৰাধ সংঘটিত কৰিছে। লামডিঙলৈ অহাৰ আগতো তেওঁলোকে বেলেগ বেলেগ জেগাত অপৰাধ সংঘটিত কৰা বুলি ইতিমধ্যে স্বীকাৰ কৰিছে। তেওঁলোকৰ ওপৰত আমি ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছোঁ আৰু তেওঁলোকক আদালতত হাজিৰ কৰাইছোঁ। তেওঁলোকে জনোৱা মতে তেওঁলোকৰ লগত আৰু দুজন ব্যক্তি আছিল। আমাৰ দল ইতিমধ্যে তেওঁলোক থকা ঠাইলৈ গৈছিল। তেওঁলোক থাকিছিল তেজপুৰত ভাড়া কৰি। এই ভাড়াঘৰৰ পৰা 4জন ব্যক্তিৰ ID পাবলৈ আৰক্ষী সক্ষম হৈছে। গতিকে আমি ধৰিব পাৰিছোঁ যে এই দলটোত সৰ্বমুঠ 4জন ব্যক্তি আছিলে। 4জনেই উৰিষ্যাৰ।